কৰি থৈছে। এয়া পথাৰত গোটেই পানীয়ে গোটেই চলচলীয়া হৈ আছে পথাৰকেইডৰা। এইফালে চাৰিওফালে পানী। এয়া পেহীও আহিছে মোৰ লগত কঠীয়া চাবলৈ, পিছে আহি আছে আৰু লুৰ এটা পাৰ হ'বলগীয়া হৈছে। আৰু আমি এতিয়া কঠীয়াতলি পালোহি আৰু কঠীয়াৰ ওচৰতে ফটোও মাৰিলোঁ আৰু গিলিও চিঞৰি আছে। লুৰটো পাৰ হ'ব নোৱাৰি, তাই বহুত চিঞৰ বাখৰ কৰি আছে। এয়া আমাৰ কঠীয়ানি বাৰীডৰা, এয়া ধুনীয়া হৈছে কঠীয়াবোৰ। কঠীয়ানি ডৰাৰ মাজে মাজে এপাক ঘূৰিয়েই দিলোঁ। আমাৰ চম্পা ধান দিছে, বৰা, চকুৱা, ৰঞ্জিত এই 4বিধেই দিছে। বহুত ধুনীয়া হৈছে, কঠীয়াডৰা লহপহকৈ বাঢ়িছে। কঠীয়ানি ডৰা চাই আমি এয়া ঘৰলৈ উভতিছোঁ। পেহীও পিছে আহি আছে। পিছফালৰ পুখুৰীতে ভৰিকেইটা ধুই ল'লোঁ। গিলিও ঘৰলৈ আহি আছে লগে লগে। পেহীকো পথাৰখন দেখুৱাই আনিলোঁগৈ আৰু এতিয়া ঘৰ পালোহি। আমৰ বাকলি গুচাই ধুনীয়াকৈ আমটো ধুই ল'ম, তাৰপিছতে চকলকৈ কাটিম আৰু নিমখ জলকীয়া সানিব লাগিব। আমৰ বাকলি গুচাই হৈ গ'ল। এতিয়া মই পানীত ধুনীয়াকৈ ধুই লৈছোঁ। আমটো যথেষ্ট ডাঙৰ, এয়া মই কাটিছোঁ চকলকৈ। এইফালে আমাৰ পূজাই জলকীয়া চিঙাত ব্যস্ত, আম খাবলৈ। পকা জলকীয়া চিঙা হৈ গ'ল। কটা আমখিনিত মই এয়া নিমখ ছটিয়াই দিছোঁ আৰু লগতে জলকীয়াখিনি মই এতিয়া কুটি দিম ধুনীয়াকৈ, খাই টেষ্টি লাগিব। আম খাবলৈ ফুচকিহঁতো সাজু হৈ আছে। এয়া চাওকচোন, মই আমৰ থালি ৰেডি কৰিলোঁ, জলকীয়াখিনিও ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া খাবহে লাগে। আমাৰ পেহীয়েও আমৰ সোৱাদ লৈছে। এয়া